নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ৰৌ মাছ আৰু জিকাৰ তৰকাৰী। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে মই ৰৌ মাছখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি ভালদৰে সানি লৈছোঁ। ইয়াৰ বাবে আমাক লাগিব 3টা জিকা। জিকাখিনি মই এনেদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ। যদি আলু দিব বিচাৰে আলু এনেদৰে কাটি ল'ব। মই আলু দিয়া নাই। আৰু আমাক লাগিব 2টা বিলাহী, 2টা ডাঙৰ চাইজৰ পিঁয়াজ আৰু বিলাহীখিনি কাটি ল'ম। এয়া মই মাছ ভাজিবৰ বাবে কেৰাহীত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে এপিচ এপিচকৈ মাছখিনি দি দিম। এয়া দেখিছে মই মাছখিনি দি দিছোঁ। মাছ ভাজোতে সদায় গেছটো বঢ়াই ল'ব। কমাই ল'লে মাছত তেলটো সোমাই যায়, পিছত তেল তেল হৈ থাকে। বঢ়াই ল'লে মাছটো টুকি দিলে ধুনীয়া মচমচীয়া হৈ যায়। এয়া দেখিছে মই মাছখিনি লাহে লাহে লুটিয়াই দিছোঁ। এয়া মোৰ মাছখিনি ভজা হৈ গৈছে। এতিয়া কেৰাহীত তেল দি তেলখিনি গৰম হোৱাৰ পিছত মই এনেদৰে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এয়া দেখিছে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত তাতে মই বিলাহীখিনি দি দিম। এয়া মই বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি গলি নোযোৱালৈকে এনেদৰে ভাজি থাকিব লাগিব। ইয়াতে মই কেঁচা জলকীয়া 3টা দি দিছোঁ। জ্বলা বেছি খালে আপোনালোকে বেছিকৈ দিব পাৰে। ইয়াতে মই সোৱাদ অনুসৰি এতিয়া নিমখ দি দিছোঁ আৰু হালধি দি দিম। এয়া দেখিছে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। আপোনালোকে জলকীয়া গুড়ি দিব বিচাৰিলে দিব পাৰে, মই দিয়া নাই। আৰু ইয়াতে মই এচামুচ জিৰা গুড়া দি দিছোঁ। এয়া দেখিছে জিৰা গুড়া চামুচ দি মই ভালদৰে লৰাই আছোঁ। যেতিয়ালৈকে পিঁয়াজ আৰু বিলাহীখিনি গলি ধুনীয়া গোন্ধ নোলায় তেতিয়ালৈকে ভাজি থাকিব। এয়া দেখিছে মোৰ বিলাহী আৰু পিঁয়াজখিনি গলি গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা জিকাখিনি দি দিম। এয়া দেখিছে মই কাটি থোৱা জিকাখিনি দি দিলোঁ আৰু ভালদৰে মিলাই এতিয়া ঢাকি থৈ দিম। এয়া দেখিছে মই ঢাকি দিছোঁ আৰু মাজে মাজে লৰাই আছোঁ লাগি নাযাবৰ বাবে। জিকাৰ পৰা ওলোৱা পানীটোতে মই জিকাখিনি সিজাই লৈছোঁ। এয়া দেখিছে গাপতে ধুনীয়াকৈ জিকাখিনি লাহে লাহে সিজি আহিছে। জিকাখিনি ভালকৈ নিসিজালৈকে পানী দি নিদিব, নহ'লে ভাল নালাগিব। এয়া দেখিছে জিকাখিনি সিজি আহিছে। এতিয়া ইয়াতে মই গৰম কৰি থোৱা পানীখিনি দি দিম। তৰকাৰীত গৰম পানী দিলে ভাল, সেইবাবে মই গৰম পানী দিছোঁ। এয়া দেখিছে মই গৰম কৰি থোৱা পানীখিনি দি দিছোঁ। এয়া দেখিছে মই গৰম পানীখিনি দি দিছোঁ। আপোনালোকক যিমান তৰকাৰী প্ৰয়োজন সিমান পানী দিব পাৰে। একেবাৰে বেছিকৈও দি নিদিব, খাবলৈ সোৱাদ নহ'ব। এয়া দেখিছে মই এতিয়া এইখিনি উতলিবলৈ দিম। যেতিয়া উতলি আহিব তেতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে ঢালি দিম। এয়া দেখিছে তৰকাৰীখিনি উতলি আহিছে। ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিছোঁ আৰু প্ৰায় 10-15 মিনিটমান ঢাকন দি উতলিবলৈ দিম। গেছটো অকণমান কমাই থ'ম, তেতিয়া মাছটোৰ পৰা টেষ্ট আহিব। এনেদৰে মাছৰ তৰকাৰী বনাই খাই চাবচোন, বহুত ভাল লাগে। এয়া দেখিছে মই ঢাকন মাৰি থৈ দিছিলোঁ। এয়া দেখিছে কি ধুনীয়াকৈ তৰকাৰীখিনি হৈ আছে। এনেদৰে বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।